Hey beautiful people, welcome to our vlog, Pinch and Pinch Vlogs. আৰু এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া ঠাইলৈ ক'লৈ গৈ আছোঁ গম পাব পাৰোঁ আৰু নামটো এতিয়ালৈকে গম পোৱা নাই আগলৈকে গ'লে গম পাম আৰু আপোনালোকক জনাম আৰু এয়া হ'ল গুৱাহাটী চহৰৰ সৌন্দৰ্য অকণমান দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়াকৈ এইবোৰ পেইণ্টিং কৰিছে আৰু বিৰাট ভাল লাগিছে আৰু ইমান ৰিয়েল টাইপ বনাইছে এনিমেলছবোৰৰ নামবোৰ মই পঢ়ি গৈছোঁ আৰু ধেৰ আছিলে মই অকণমানে বাৰু ভিডিঅ' ক্লিপত ল'লোগৈ চাই থাকিব ব্লগটো আৰু এয়া পিঞ্চু গাড়ীত বহাৰ লগে লগে তাক জুচ লগা হয় চ' লাকিলি মই মনত থাকি গ'ল চ' এটা বটল তাৰ কাৰণে লৈ লৈছিলোঁ আৰু এয়া গৈ আছোঁ এতিয়া আমি আৰু গৈ ফাইনেলি এয়া ৰেলৱে ট্ৰেকৰ সন্মুখত আমি ৰৈ যাব লগা হ'ল কাৰণ ট্ৰেইন আহি আছে আৰু এয়া পিঞ্চুৰ মানে এটা অভ্যাস আছে যে সি জুচ খাই থাকিলে সি তাৰ নাভিটো মানে চুই থাকে আৰু এয়া সন্মুখত ট্ৰেইন আহি থকাৰ কাৰণে বহুত আগতে ৰেল গেটখন বন্ধ কৰি দিলে চ' আমি বহু সময় ৱেইট কৰিব লগা হ'ল আৰু এয়া পিঞ্চুক দেখুৱাইছে যে চোৱা ৰেলখন আৰু সি চাব বিচৰা নাই কাৰণ তাৰ খং উঠি আছে আৰু খংটো এনেই উঠে বাৰু তাৰ আৰু এয়া ফাইনেলি আহি পাইছোঁহি ইয়াতে গাড়ীখন আমাৰ পাৰ্কিঙত থৈ কিনে এয়া আগবাঢ়িছোঁ ইয়াত টুইলাইট ৰিজৰ্ট ইয়াতে সোমাবলৈ এণ্ট্ৰি ফিজ এটা লোৱা হয় 100 ৰুপিজকৈ এডাল্টছৰ যিহেতু আমি দুজন আছিলোঁ আমাৰ 200 ৰুপিজ এটা ল'লে আৰু ভিতৰত যদি আমি খাওঁ অভিয়াছলি খাম কাৰণ আমি লাঞ্চ কৰা নাই তেতিয়া আমাৰ এই 200 ৰুপিজটো ৰিফাণ্ড কৰি দিব যোৱাৰ টাইমত আৰু এই সোমাই কিনে গৈ থাকোঁতে আৰু লগৰ এজনে এওঁক দেখি কিনে মাতিলে লগৰ মানে সেই কলেজীয়া টাইমৰে লগৰ হয় তাৰপিছত কেতিয়াও লগ চগ পোৱা নাছিলে আজি ফাৰ্ষ্ট টাইম লগ পাইছে আৰু দুই কথা পাতিছে যে সোমাই কিনে এম্বিয়েঞ্চটো চাওক না ইমান ধুনীয়া আৰু বিৰাটেই ভাল লাগিছে সোমাই কিনে আৰু 1 তাৰিখে সোমাব বিচাৰিছে কিন্তু বিৰাট ভিৰ আছিলে আৰু এয়া চাওকচোন পিঞ্চু বটলটো দি কিনে দাদাক আগত গৈ কিনে খেলিব লাগি গ'ল আৰু হেভি বটল 1 লিটাৰৰ বটলটো তাক দাঙিবলৈ দি দিছে আৰু সি গৈ কিনে প্লেনত এনেকৈ বহিলেগৈ চ' সি বহা দেখি কিনে মই পিঞ্চুকো বহাই দিলোঁ বহি গ'ল নিজে নিজে দেখিলা আৰু ইয়াতে দাদাকে বহাৰ কাৰণে পিঞ্চুকো লগত বহাই দিলোঁ পিঞ্চু দুয়োটা বহি কিনে মোক কৈছে কি এখন আগবঢ়াই দিয়া এখন হাতেৰে যেনি তেনিকৈ মই ঠেলিছোঁ বাৰু আৰু নাজানো এইখন মানে অপাৰেট কৰা মানুহজন ক'ত আছিলে বা আৰু চ' ময়ো অলপ দেৰি জাষ্ট ঘূৰাই দিলোঁ দুয়োজনে বহিলে আৰু ইয়াতে এটা স্পিনাৰ আছিলে ৰিলেশ্যন ষ্টেটাছ চেক কৰিব পাৰি চ' পিঞ্চুৰ লগত ৰিলেশ্যন ষ্টেটাছটো চালে গুৱাহাটীত বুলি আহিছে ৰিলেশ্যনশ্বিপ ষ্টেটাছ একচুৱেলি এইটো কাপলছৰ কাৰণে হয় বাট ফেমিলি মেম্বাৰ্ছেও চাব পাৰে বাৰু আৰু এনেকৈ চাই মেলি কিনে এয়া খেলিবলৈ আহিলে দুয়োটা খেলাত ব্যস্ত টুৱাইলাইট ৰিজৰ্টত গোটেই দিনটোৰ বাবে আহিব পাৰে আপোনালোকে বিৰাটেই ধুনীয়া আৰু ইমান ধুনীয়া গ্ৰীনাৰী হয় নহয় আপোনালোকৰ মন চন ভাল লাগি যাব আৰু এয়া ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই আহিলোঁ আৰু সোমাই কিনে এয়া অৰ্ডাৰ দিলোঁ কিবাকিবি মই প্ৰাইচবোৰ মেনশ্যন কৰি দিম কি অৰ্ডাৰ দিলোঁ চাই ল'ব পাৰিব আপোনালোকে যদি আহে আমি অৰ্ডাৰ দিলোঁ আৰু ষ্টাৰ্টাৰটো 15 মিনিটছ আৰু লাঞ্চটো অলম'ষ্ট 30 মিনিটছমান লাগিব বুলি কৈছে বাট ইফাল হৈছে আৰু 10 মিনিটছ 15 মিনিটছ আৰু পিঞ্চুৱে ইয়াত সৰু ছোৱালী এজনী দেখি কিনে জোকাব ধৰিলে তাইক পিঞ্চু দুয়োটাই খুব ভাল পাইছে খাই কিনে আৰু আমি ডাঙৰ দুজনেও ভাল পাইছোঁ বিৰাটেই মানে য়াম্মি আছিলে খানাৰ ভিতৰত আৰু এয়া ৱেইট কৰি আছোঁ আৰু এয়া দেখিছোঁ নহয় পিঞ্চুৱে কি কাম কৰিছে কাপোৰটো আঁতৰাই তেনেকৈ চেলেকি কিনে আকৌ ঢাকি থৈ দিলে কিবা কৰিলে সিহে জানে আৰু দেই আৰু এয়া পিঞ্চুৱে আনিছে কিতাপ এখন পঢ়িম বুলি মই কৈছোঁ বাপৰে বাপ কিতাপ পঢ়িবা তাক জোকালোঁ অলপ আকৌ এই কিতাপ থৈ আহিলে আৰু ফাইনেলি আমাৰ ফিছ ফিংগাৰ আহি গ'ল ফিছ ফিংগাৰৰ ওপৰত তেনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজ কেইপিচমানো দি দিছিলে আৰু পিঞ্চু দুয়োটাই ফ্ৰেঞ্চ ফ্ৰাইটো খুব ভাল পায় সিহঁতে লগতে ফিছটো যে বহুত য়ামি আছিলে 6 নে 7 পিচকৈ দিছিলে
প্ৰাইচটো 410কৈ পৰিছিলে আৰু বিৰাটেই য়ামি আছিলে সঁচাকৈ। এতিয়াও মানে খাওঁ খাওঁ লাগি গৈছে ভিডিঅ'টো মই এডিট কৰি থাকোঁতে। এনেই চাই থাকিব। আৰু এয়া আহি গ'ল আমাৰ খানা, ফ্ৰাইড ৰাইচ আৰু লগতে ভাত দালি আৰু বাটাৰ চিকেন দিছিলোঁ। আৰু চাই থাকক ব্লগটো। অৰ্ডাৰ দিলে সদায় সোধোঁ যে চিকেনত জ্বলা হ'বনে নহয়, আৰু বাটাৰ চিকেনত একদম জ্বলা নিদিয়ে বুলি কৈছিলে, বাট ট্ৰাষ্ট মি জ্বলা দিছিলে, যাৰ কাৰণে মই প্ৰিন্সুক ফ্ৰাইড ৰাইচৰ পৰাই চিকেন বাছি বাছি তাক খুৱাইছিলোঁ। আৰু ইয়াত খানা চানা খাই কিনে ওলালোঁ, আৰু ওলাই মেলি কিনে ইয়াতে মই আৰু মোৰ হাজবেণ্ডৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ চাইছিলোঁ, যোনটো বেষ্ট বুলি আহিছে। আৰু তাকে প্ৰিন্সে আকৌ এবাৰ ঘূৰাই কিনে চালে, তাৰ আৰু বাপেকৰ লগত, বাপেক নহয় চাগে, এতিয়া সি চাইছে মোৰ লগত এইবাৰ বেটাৰ বুলি আহিছে। আকৌ সি এবাৰ চাইছে প্ৰিন্সুৰ আৰু নহয়, প্ৰিন্সুৰ নহয়, দেউতাক আৰু প্ৰিন্সৰ মাজত, সেইটো গুৱাহাটী বুলি আহিছে এইবাৰ। আৰু ইয়াতে নহয়, এই ৰিজৰ্টখনত খোৱা এৰিয়া বহুতকেইটা আছে, আপুনি যদি ইচ্ছা তাতে খাব পাৰে। আমি যিহেতু বাচ্ছা আছিলে, চ' ভিতৰত আমি সোমাই কিনে AC ৰুমত খালোঁ, আৰু বাহিৰতো অ'পেন এৰিয়া বহুত বেলেগ 4-5টা মানে চাগে অলমষ্ট আছে। আৰু ইয়াতে বাৰ্থডে পাৰ্টি, স্মল ইভেণ্টছ এইবোৰ কৰিবলৈ বহুত স্পেচিয়াছ জেগা হয়, ইয়াতে ধুনীয়াকৈ পাতিব পাৰে। আৰু ইয়াতে দুয়োজন আকৌ লাগি গ'ল খেলাত, কাৰণ খাই চাই লৈছে পেট চেট ভৰ্তি, চ' টেনশ্যন নাই, এতিয়া খেলি থাকিব পাৰে। উইকেণ্ডত ফেমিলিৰ লগত, ফ্ৰেণ্ডছৰ লগত, আৰু বাচ্ছা যদি আছে দেন সিহঁতক লৈও আপোনালোকে ধুনীয়া এটা টাইম স্পেণ্ড কৰিব পাৰে। আৰু ইমান ধুনীয়া ঠাই, আপুনি চাওকচোন, ভিডিঅ'ত নাজানো ইমান জাষ্টিফাই কৰিব পাৰিছে নে নাই, বাট বিৰাটেই ধুনীয়া ঠাই হয়। আৰু ইমান ধুনীয়া গ্ৰীনাৰী, ইমানকেইটা কটেজ আছে, বহুত ধুনীয়া হয়, আপোনালোকে নিশ্চয় আহিব ইয়াত। আৰু ৰিজৰ্টখন ইমান ধুনীয়াকৈ ইউনিকলি মানে সজাই পৰাইছে, সঁচাকৈ বিৰাটেই ভাল লাগিলে। আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে দেন নিশ্চয় সিহঁতক লৈ কিনে আহিব। আৰু আপোনালোকেও যদি ফটো চটো উঠিব ভাল পায় দেন ইয়াতে বহুতকেইটা স্পট আছে য'ত ফটো উঠিব পাৰে। আৰু ফেমিলিৰ লগত আপোনাৰ মা দেউতাহঁতকো লৈ কিনে আহি কিনে ফুৰিব পাৰে, বিৰাট ধুনীয়া এম্বিয়েন্স। আৰু এই যে ফাউণ্টেইনটো দেখিছে, মই অৰুণাচলৰ মানে ইণ্টাৰভিউটো মোৰ হাজবেণ্ডে চাইছিলে, তেখেতে মোক ক'লে যে ফাউণ্টেইনটো কাৰোবাক অৰ্ডাৰ দিবলৈ মানে সুধিছিলে প্ৰাইচটো, বহুত লেক্সত ক'লে, চ' তেওঁ ভাবিলে নিজে বনাম বুলি। আৰু সঁচাকৈ তেওঁ নিজে ইমান ধুনীয়া এটা ফাউণ্টেইন বনাইছে, বিৰাটেই ইউনিকলি বিয়েৰৰ বটলবোৰ লগাই আৰু কিবা ইন'ভেটিভ কিবা লগাই বিৰাটেই ধুনীয়া ফাউণ্টেইন এটা বনাইছে। আৰু ইয়াতে ফটো নিশ্চয় উঠিব, আমিও উঠিছোঁ। সিহঁতক খানা দিয়ে নহয়, এই দি থৈছে, খাব সিহঁতে। আৰু লগতে ইয়াতে ৰেপিডছ আৰু বাৰ্ডছ কিছুমান আছিলে, যি সৰু ল'ৰা ছোৱালী চাই খুব ভাল পাইছে ইয়াত দুয়োজনে। আৰু খেলিছোঁ, বহুতকেইটা প্লে এৰিয়াও আছে, আৰু খোজ চোজ কাঢ়িবলৈ মানে দিনটোৰ কাৰণে যদি আহি যায় ন, টেনশ্যন নাই। আৰু খানাও ভাল, খালি এটাই কথা যোনটো মই মেনশ্যন কৰিছিলোঁ যে অকণ স্পাইচি হয় বাচ্ছাৰ কাৰণে, সেইটো যদি মানে অকণ মন দিয়ে দেন আই থিংক বঢ়িয়া হ'ব। যিহেতু আমি বাচ্ছাৰ কাৰণে ভাবোঁ, দিয়কচোন বাচ্ছা আছে লগত যিহেতু। আৰু ইয়াত দুইজনে খুব খেলিছে। ক'ত যাবা তুমি, ক'ত? কেনেকুৱা লাগিছে, তাক কেনেকুৱা লাগিছে? আৰু ইয়াতে পিঞ্চুৱে বাৰে বাৰে ঘোঁৰাটোলৈকে পইণ্ট আউট কৰি দি আছে, সি তাত খেলিব বুলি। চ' তাতো দুয়োজনকে বহাই দিলোঁ। জোৰ লগাব লাগিব। দুইজনকে বহুত ধুনীয়াকৈ খেলালোঁ, বহুত ফূৰ্তিও কৰিলে, আৰু লাঞ্চো ধুনীয়াকৈ কৰিলোঁ। আৰু ইয়াতে কেইটামান ফটো উঠিলোঁ, আৰু লগতে ইয়াতে
স্কুটাৰখনত দুয়োটাকে বহুৱাই কিনে ফটোজ ভিডিঅ'জ ল'লোঁ আৰু ফাইনেলি আমি ইয়াৰ পৰা ওলাই দিওঁ কাৰণ অলমষ্ট এন্ধাৰ হওঁ হওঁ হৈছেহি লাইট চাইট জ্বলাইছে লাগিলে বিৰাট ৰিজৰ্টখন আপোনালোকে যদি অহা নাই দেন নিশ্চয় ফেমিলিৰ লগত আহিব টাইম স্পেণ্ড কৰিব আমি সোমাওঁতে যোনটো 200 ৰুপিজ পে' কৰিছিলোঁ সেইটো ৰিফাণ্ড ল'বলৈ যোনটো বিল আছিলে সেই বিলখন দেখুৱাব লাগিব চ' আপোনালোকেও যদি আহে বিলখন ভালকৈ ৰাখিব সেইখন দেখুৱাই ৰিফাণ্ডটো লৈ ল'ব আৰু তাৰপৰা ওলাই আহিলোঁ আমি আৰু অকণমান আগবাঢ়ি আহি কিনে ইমান পিয়াহ লাগিছে চ' পানী বটল এটা ল'বলৈ প্ৰিন্সক পঠিয়ালোঁ আৰু এয়া প্ৰিন্সক লাগে জুচ যোনটো এবটলে আনিছিলোঁ আৰু সি খাই দিছিলে আৰু এয়া পাহাৰত জুই লাগিছে তাকে অকণমান কেপচাৰ কৰি থ'লোঁ আৰু যিহেতু জুচ নাছিলে চ' কিবাকৈ ঘৰ পাব লাগিছে বাট ভাত খাই উঠি কিনে ইমান টোপনি ধৰিছে নহয় চাহ ক'ৰবাত খাম যেন ভাবি আছোঁ আৰু এয়া ৰেল লাইন মানে ক্ৰছ কৰাৰ এইডোখৰতে দেখিলোঁ যে অভাৰ ব্ৰিজ বনাই আছে চ' কেইবছৰমান পিছত এইটো প্ৰব্লেমো ছল্ভ হৈ যাব আৰু এয়া আমি আহিছোঁ ফেমাছ দাস চুইটছলৈকে যোনটো 6 মাইলত আছে আৰু আপোনালোকে যদি ইয়াৰ চাহ খোৱা নাই এবাৰ ট্ৰাই কৰি চাব সঁচাকৈ বিৰাটেই মজা চাহ আছিলে প্ৰিন্সে ৰসমলাই খালে আৰু মই এটা লালমোহন খালোঁ কিমান মানুহ হয় ন বাপৰে বাপ আৰু ফাইনেলি ঘৰ আহি পালোঁহি আৰু আহি এনিমেল মুভিখন চালোঁ বিৰাটেই মজা লাগিলে চাই কিনে আৰু এতিয়া মাছ আছে ভাবিছোঁ দিনৰ কাৰণে মাছ বনাম আৰু মুভিখনো চাওঁ আৰু নেক্সট ব্লগত লগ পাই আছোঁ টিল দেন টেক কেয়াৰ বাই বাই